নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰুঞ্জিনে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ মই এটা পকৰি ৰেচিপি। আৰু এই পকৰি ৰেচিপিটো এইকাৰণে লৈ আহিছোঁ, আজি মই খুব কম পিঁয়াজত পকৰিটো বনাম আৰু কেনেকৈ বনাম কি কৰোঁ আপোনালোকক দেখাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এই পকৰিটো বনাবৰ কাৰণে মই এই বস্তুখিনি ৰেডি কৰি লৈছোঁ। বস্তুখিনিৰ লগত আছে এটা কবি, গোটেইটো কবি নিদিওঁ, অলপ দিম, 2টা আলু, এটা পিঁয়াজ আৰু 5টা জলকীয়া আৰু ওচৰতে বেচনৰ টেমাটো। বেচন গোটেইখিনি দি দিওঁ, কম পৰিমাণ দিম। গতিকে বস্তুখিনি ৰেডি কৰি লওঁ আহকচোন। এতিয়া মই প্ৰথমতে পিঁয়াজটো উঠাই ল'ম। আলুটো চুচি লওঁ, দেখিছে নহয়, আলুটো চুচি লওঁ, ঢাকনি গুচাই চুচি ল'লে হ'ল। এয়া এতিয়া বন্ধাকবিটো ইয়াত যিকেইটা বুঢ়া পাত আছে সেইকেইটা ধুনীয়াকৈ পেলাই দিম। এতিয়া জলকীয়াকেইটা কাটি লওঁ। মই আগতীয়াকৈ কবি আৰু আলু, পিঁয়াজখিনি আৰু ধনিয়াখিনি ৰেডি কৰি থৈছোঁ। এতিয়া জলকীয়াখিনি কাটিব, জলকীয়াখিনি পাছত লাহেকৈ এড কৰি দিম। এয়া প্ৰথমতে মই এই কবি কাটি লৈছোঁ, এফালতকৈ অলপ বেছি হয়, অলপ কবি কাটি লৈছোঁ। এতিয়া এয়া 2টা আলু ৰুকি লৈছিলোঁ, এই আলু এয়া দি দিছোঁ, আলু 2টা। তাৰপাছতে এয়া অলপ ধনিয়া কাটি থৈছিলোঁ, ধনিয়াখিনিও ইয়াত এড কৰি দিছোঁ। আৰু এয়া এটা পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজখিনি ইয়াত এড কৰি দিম। এতিয়া হাতেৰে এনেদৰে অলপ মোহাৰি লওঁ। এইখিনি যেতিয়া মোহাৰি হৈ যাব, তেতিয়া মই পাছৰ বস্তুখিনি আৰু কি দিওঁ এড কৰি দিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। আপোনালোকক পকৰি বনাই বাৰু, কিন্তু মইনো আজি কেনেকৈ, বতৰটো খুবেই ডাৱৰীয়া আৰু খুব বেছি পকৰি খাবলৈ মন গ'ল, সেইকাৰণে বোলো বনাওঁ। আৰু বনাওঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এতিয়া মই ইয়াত বেচন দিছোঁ 1 চামুচ, 2 চামুচ, 3 চামুচ বেচন দিওঁ আৰু অলপ দি দিওঁ। কাৰণ বেচনৰ পৰিমাণতকৈ যদি চব্জিৰ পৰিমাণটো বেছি হয় তেতিয়া খুবেই ভাল লাগে। এতিয়া অলপ দিছোঁ, এই অকণমান হালধি গুড়া ইয়াত দি দিছোঁ। এতিয়া অলপ এয়া নিমখ এড কৰি দিছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে প্ৰথমতে কমাই দিব, তাৰপাছত সোৱাদ অনুসৰি দিলেই হ'ল আৰু এই দেখিছে নহয়, এইটো বেকিং পাউডাৰ অকণমান দি দিম, প্ৰয়োজন অনুসৰি। ইমানো বেছি দিব নালাগে, কাৰণ বেছিকৈ দিলে পেটৰো অপকাৰ হয়। গতিকে প্ৰয়োজন অনুসৰি বেকিং পাউডাৰ অলপ ইয়াত ধুনীয়াকৈ দি দিম। আৰু এয়া আপোনালোকক কৈছিলোঁ 5টা জলকীয়া কাটি থৈছোঁ, আৰু এইকেইটা এতিয়া ইয়াত এড কৰি দিম জলকীয়াকেইটা। এতিয়া এনেদৰে হাতেৰে খুব মাখিব লাগিব, খুব মাখিম হাতেৰে এনেদৰে। এতিয়া অলপ পানী দি দিওঁ, পানী দি ইয়াৰ কেনেকুৱা হৈছে পেষ্টটো চাম। যিহেতু পেষ্টটো মানে বেচনৰ এইটো অহাই নাই, গতিকে আৰু অলপ বেচন দিলেও কোনো আপত্তি নাই। গতিকে আৰু অলপ বেচন দি দিওঁচোন, কি হয়। আৰু অলপ বেচন দি দিছোঁ। বৰষুণ জাক আহিছে, আচলতে বৰষুণ জাক দিলেহে ভাল লাগিব, আৰু তেতিয়াহে যদি বতৰটো এৰে। বৰষুণ জাক আহিছে, এতিয়া এয়া দেখিছে আমাৰ ৰেডি হৈ গ'ল পেষ্টটো। আৰু এইটো অকণমান সময় মই থৈ মানে যিমান সময় এতিয়া মই কেৰাহীখন গৰম কৰা সময়লৈকে থৈ দিওঁ, তাৰপিছত ধুনীয়াকৈ এতিয়া পকৰিকেইটা বনাই যাম আৰু আপোনালোককো দেখাই যাম। এয়া আমাৰ কেৰাহী ৰেডি কৰি লৈছোঁ, কেৰাহী গৰম কৰি লৈছোঁ। এয়া আমাৰ ছাইডত ৰেডি কৰি থৈছোঁ, এয়া দেখিছে নহয় টমেট' চচ। আৰু পকৰি যদি হৈ যায় আৰু ইয়াৰ লগতে পৰিৱেশন কৰিম। গতিকে তেল গৰম হৈছে নে চাওঁ, আৰু যদি গৰম হৈছে পকৰিকেইটা দিওঁ। কেৰাহী প্ৰায় গৰমেই হৈছে। এয়া আমি ধুনীয়াকৈ এতিয়া পকৰিকেইটা ধুনীয়াকৈ কেৰাহীখনত দি দিম।
যেতিয়া তেলটো গৰম হৈ যায় তাৰ পাছত চিমত ৰাখিলে হ'ল, নহ'বা সোনকালে পকৰীকেইটা জ্বলি যাব। এইয়া পকৰীকেইটা দেখিছেনে কি ধুনীয়া হৈছে। প্ৰথমখিনি হৈ গ'ল, এতিয়া এই দ্বিতীয়খিনি দিছোঁ। দেখিছে নহয়, জুইটো বেছি কমাই দিলেও মানে বেছিকৈ কমি যায় আৰু বঢ়াই দিলেও এই পকৰীকেইটা দেৰি যায়। গতিকে এটা লিমিটত জুইটো ৰাখিলে ভাল হয়। আৰু পকৰীকেইটা দেখিছেনে খুবেই একদম ধুনীয়া। আৰু পকৰী বুলি ক'লে যিমানেই যি নহওক মুৰমুৰীয়া হ'লে ভাল লাগে, আৰু আলুটো দিলে পকৰী খুবেই ভাল লাগে। আপোনালোকৰ এনেদৰে কেতিয়াবা বনাই খাবচোন, বহুত ভাল লাগে। এয়া দেখিছে আমাৰ পকৰীকেইটা ৰেডি হৈ গ'ল। গতিকে এতিয়া এই চচৰ লগত পকৰীকেইটা পৰিৱেশন কৰিম। আৰু খুবেই দেখাত দেখিছে নহয়, বহুতেই ধুনীয়া হৈছে পকৰীকেইটা একদম, আৰু মুচমুচীয়া হৈছে চাগৈ। গতিকে পৰিৱেশন কৰিলে গম পাম কেনেকুৱা। গতিকে আপোনালোকেও কেতিয়াবা এনেদৰে বনাই চাবচোন। গতিকে ভিডিঅ'টো আজি ইমানলৈকে সামৰণি মাৰোঁ। আৰু যদি আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কোনোবাই নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। গতিকে ভৱিষ্যতৰে যদি আহি থকা নতুন নটিফিকেশ্যনবোৰ যাতে আপোনালোকে পাই থাকে। গতিকে আজিলৈ ইমানতে আপোনালোকক এৰিছোঁ। বাই।